বোৱাৰী আমি বজাৰলৈ যাওঁ। হ'ব মা। ঐ বা তই আজি বুঢ়া বুঢ়ীৰ লগতে আছ তয়ো মানে মই মা দেউতাৰ লগত নাথাকি কাৰ লগত থাকিম? আৰে মই কি ক'ব বিচাৰিছো তই কথাটো একেবাৰে বুজি পোৱা নাই চা তই যদি এতিয়া মাহে লগত একেবাৰে থাক তই পিছত বুঢ়া বুঢ়ী হ'লে তই চাব লাগিব তই যদি পাৰ তেতিয়াই ইহঁতৰ পৰা আঁতৰ হ মই নহ'লে ভিন্দক কথাটো কম নেকি তোৰ একো দৰকাৰ নাই ভিন্দক ক'বলৈ। তই কথাটো বুজা নাই কেলে বাৰু তোৰ ইমানেই ইম্পৰ্টেণ্ট নে বুঢ়া বুঢ়ী হাল মোৰ বাবে বহুত ইম্পৰ্টেণ্ট। কিন্তু কিয় শুন তেনেহ'লে। মা এতিয়াতো ৰাখি যিহেতু প্ৰেগনেণ্ট হৈ আছে গতিকে তাইক দুদিনমান মাকৰ ঘৰত থৈ আহোঁ বুলি ভাবোঁ। কিয়? এতিয়া তাৰ যিটো অৱস্থা হৈ আছে তাইতো এতিয়া চোৱা চিতা কৰি থাকিবলৈ ভালকৈ মানুহ লাগিব কাষত আৰু মা দেউতাৰ ঘৰত থাকিলে ভালকৈ তাই চোৱা চিতা কৰি কাৰণ হাতৰটো ভাল পাব ইয়াততো এতিয়া ইটো কৰি যাওঁতে বহুত কষ্ট হয় চোৱা চিতা কৰিবলৈ মানুহ নাই যিহেতু তাতে দুদিনমান থৈ আহিলে তাই অকণমান আৰাম পাব বুলি ভাবোঁ। আমি থাকোঁতেনো তাইক কিয় মাকৰ ঘৰলৈ পঠিয়াব লাগে? আমি চোৱা চিতা কৰিম নহয় ঘৰত। নহয় মা মানে আপুনি কথাষাৰ বুজা নাই এতিয়া তাই যিমান যি হওক যদি মাকৰ লগত থাকে তেতিয়াতো তাই মাকৰ পৰা বহুত ধুনীয়া এটা আদৰ পাই থাকিব এতিয়াও পাইছে নাই পোৱা বুলি কোৱা নাই কিন্তু হ'লেও তাই মাকৰ ঘৰ এইটো অৱস্থাত সকলো জীয়েকে বিচাৰে মাকৰ লগত অকণমান সময় কটোৱাটো গতিকেলৈ তাইও সেইটো বিচাৰিছে সেইকাৰণে ভাবিছোঁ নহ'লে ইয়াত একো অসুবিধা পাই পিনি পঠিয়াব নোৱাৰে কিন্তু মানে তাই অকণমান মাকৰ লগত থাককগৈ বুলি ভাবিছোঁ দুদিনমান। মই কথাটো বুজি পাইছোঁ এই সময়ত তাইক মানুহ চোৱা চিতা কৰা দৰকাৰ ময়োতো তাইক চোৱা চিতা কৰিব পাৰিম ময়োতো তাইৰ মাক কিন্তু মা একো কিন্তু নাই আজিলৈকে মই তাইক বোৱাৰী বুলি ভবাই নাই নিজৰ ছোৱালী বুলি ভাবোঁ আৰু তাইক মই চোৱা চিতা কৰিব পাৰিম। ঠিক আছে মা বাকী তুমি যি ভাল দেখা আৰু মই কি ক'ম। এতিয়া বুজি পালি মা দেউতা মোৰ কাৰণে কিমান ইম্পৰ্টেণ্ট। তই কোৱা কথাখিনি মই বুজি পালো বা মোৰে ভুল হৈছিল তেওঁলোক আহিছে বোৱাৰী মা আহিলে। পালোহি বোৱাৰী যোৱাচোন চাহ একাপ বনোৱা। হ'ব মা কিন্তু চেনি দিয়া চাহ নহ'ব। হ'ব বোৱাৰী। আহি আছে কেলে ছাৰ এইপিনে চাই থাকক কথা পাতি আছে দেই আৰে মই কি ক'ব বিচাৰিছো তই কথাটো একেবাৰে বুজি পোৱা নাই চা তই যদি এতিয়া মাহে লগত একেবাৰে থাক পিছত বুঢ়া বুঢ়ী হ'লে তোৰ গোটেই হ'ব বোৱাৰী। আপুনি গুচি আহক